নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত ফ্ৰজেন শোল্ডাৰৰ বিষয়ে ইয়াৰ কাৰণ আৰু ইয়াৰ ষ্টেজবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত ফ্ৰজেন শোল্ডাৰৰ এই ষ্টেজ কেইটাত প্ৰত্যেকটো ষ্টেজত আমি ঘৰতে কেনেকুৱা এক্সাৰসাইজ কৰিব পাৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰিম এতিয়া ফ্ৰজেন শোল্ডাৰৰ প্ৰথমটো ষ্টেজ আছিল ফ্ৰিজিং ষ্টেজ এই ষ্টেজটোত কাণ্ডৰ বিষটো বাঢ়ি যোৱাৰ লগে লগে ইনফ্লেমেশ্যন হ'ব পাৰে আৰু তাৰ বাবে আপোনালোকে ঘৰতে বৰফৰ টুকুৰা কিছুমান লৈ পলিথিনত মেৰিয়াই লৈ বিষুৱা ঠাইখিনিত প্ৰায় 10 পৰা 15 মিনিটকৈ দিনত দুবাৰ বা তিনিবাৰ লগাব পাৰে আৰু ইয়াৰ লগতে ঘৰতে কিছুমান এই ষ্টেজটোত এক্সাৰসাইজ কৰিব পাৰে আৰু সেইকেইটা এক্সাৰসাইজ মই আপোনালোকৰ আগত উপস্থাপন কৰিম ইয়াৰে প্ৰথমটো এক্সাৰসাইজৰ কাৰণে আপোনালোকে ঘৰতে আধা লিটাৰ বা 1 লিটাৰ পানীৰ বটল এটা লৈ ল'ব আৰু তাত পানী ভৰাই ল'ব তাৰ পিছত আপোনালোকে এখন টেবুলৰ কাষলৈ গৈ তাত নিবিখুৱা হাতেৰে টেবুলখন ধৰি লৈ সন্মুখৰ পিনে অলপমান হাউলি আপোনালোকে বিখুৱা হাতখনেৰে বটলটো লৈ এনেকৈ অগা পিছাকৈ প্ৰায় 10 বাৰ এনেকৈ একেবাৰে সিম্পল পেণ্ডুলা মুভমেণ্ট কৰিব এনেকৈ প্ৰায় 10 পৰা 20 বাৰ কৰিব এইবাৰ দ্বিতীয়টো এক্সাৰসাইজৰ কাৰণে আপোনালোকে সেম পজিশনত হাতখন এইবাৰ আপোনালোকে সাৰ্কুলাৰ মুভমেণ্টত ঘূৰাব প্ৰথমে আপোনালোকে ক্লকৱাইজ এনেকৈ 20 বাৰ ঘূৰাব ইয়াৰ পিছত নেক্সট বাৰ আপোনালোকে এন্টি ক্লকৱাইজ 20 বাৰ ঘূৰাব আৰু এই প্ৰথম দুটা এক্সাৰসাইজ আপোনালোকে দিনত দুবাৰ বা তিনিবাৰ কৰিব এতিয়া আমি কাণ্ডৰ বাবে কিছুমান আইসোমেট্ৰিক এক্সাৰসাইজ কৰিম আৰু আইসোমেট্ৰিক এক্সাৰসাইজ মানে হ'ল যেটো এক্সাৰসাইজত পাৰ্টিকুলাৰ মাংসপেশীৰ মুভমেণ্ট নহয় তাক আমি আইসোমেট্ৰিক এক্সাৰসাইজ বুলি কওঁ আৰু আমি এই আইসোমেট্ৰিক এক্সাৰসাইজৰ কাৰণে পিলো বা গাৰু এটা ল'ম তাৰ পিছত সেই পিলোটো আমি ওয়ালত এনেকৈ ৰাখিম তাৰ পিছত আমাৰ যিখন হাতত বিষ আছে কান্ধত বিষ আছে সেই হাতখনেৰে মুঠি মাৰি লৈ গাৰুটোত আমি এনেকৈ সেই হাতৰ মুঠিটোৰে এনেকৈ প্ৰায় 5 পৰা 10 সেকেন্ড হেঁচি ধৰিম মুঠিটোৰে ঠেলি দিম আৰু এনেকৈ প্ৰায় 5 পৰা 10 সেকেন্ড পিছত লাহেকৈ ঢিলা কৰিম আৰু এনেকৈ আমি প্ৰায় 10 পৰা 15 বাৰ এনেকৈ ৰিপিট কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনত দুবাৰ বা তিনিবাৰ কন্টিনিউ কৰিম এবাৰ আইছো আমি নেক্সট এক্সাৰসাইজটো লৈ আৰু এই এক্সাৰসাইজটোৰ কাৰণে আমি গাৰুটো বিখুৱা হাতখনৰ কাণটোৰ ভিতৰ ফালে ৰাখিম তাৰ পিছত আমি কাণটোৰে আমি গাৰুটো ভিতৰ ফালে হেঁচি ধৰিম এনেকৈ আমি 5 পৰা 10 সেকেন্ড হেঁচি ধৰিম তাৰ পিছত লাহেকৈ এৰি দিম আৰু এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনটোত দুবাৰ বা তিনিবাৰ কন্টিনিউ কৰিম এতিয়া নেক্সট এক্সাৰসাইজটোত আমি গাৰুটো ওয়ালত ৰাখিম তাৰ পিছত আমি বিখুৱা হাতখনেৰে এনেকৈ গাৰুটো বাহিৰৰ পিনে আমি হাতেৰে গাৰুটো ঠেলি ধৰিম আৰু এনেকৈ প্ৰায় 5 পৰা 10 সেকেন্ড হেঁচি ধৰি লাহেকৈ ঢিলা কৰিম আৰু এই এক্সাৰসাইজটো আমি এনেকৈ 10 পৰা 15 বাৰ ৰিপিট কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনটোত দুবাৰ বা তিনিবাৰ কন্টিনিউ কৰিম আৰু এইকেইটা এক্সাৰসাইজ আমি ফ্ৰজেন শোল্ডাৰৰ প্ৰথম ষ্টেজ মানে ফ্ৰিজিং ষ্টেজত কন্টিনিউ দিনত দুবাৰ বা তিনিবাৰ কৰি থাকিম আৰু এতিয়া আমি ফ্ৰজেন শোল্ডাৰৰ নেক্সট ষ্টেজটোলৈ আহিছোঁ আৰু এই ষ্টেজটোক আমি ফ্ৰজেন শোল্ডাৰ বুলি কওঁ আৰু এই ষ্টেজটোত আমাৰ কান্ধৰ গাঁঠিটোৰ বিষৰ উপৰিও আমাৰ কান্ধৰ গাঁঠিটো স্থিৰ হ'বলৈ ধৰে অৰ্থাৎ টান হ'বলৈ ধৰে আৰু তাৰ ফলস্বৰূপে আমি কান্ধৰ গাঁঠিটো সম্পূৰ্ণৰূপে ওপৰলৈ বা সম্পূৰ্ণৰূপে ছাইডলৈ নিব অসুবিধা পাওঁ আৰু এই ষ্টেজটোত আমি কিছুমান এক্সাৰসাইজ কৰিব পাৰোঁ ষ্টেজটোত আমি প্ৰথম ষ্টেজত কৰা এক্সাৰসাইজ কেইটাৰ উপৰিও আৰু কেইটামান এক্সাৰসাইজ কৰিব পাৰোঁ তেতিয়াহ'লে আহকচোন আমি কি এক্সাৰসাইজ কৰিব পাৰোঁ চাই লওঁ আৰু ইয়াৰে প্ৰথম এক্সাৰসাইজটোত আমি প্ৰথমে ওয়ালৰ পিনে মুখ হৈ লৈ যিখন হাতত বিষ আছে সেই হাতখনেৰে আমি ওপৰৰ পিনে যিখিনিলৈ নিবিষায় তালৈ এনেকৈ ওপৰৰ পিনে লৈ যাম আৰু লাহে লাহে তললৈ এনেকৈ আনিম আৰু এনেকৈ আমি এবাৰত এনেকৈ 10 পৰা 15 বাৰ এই এক্সাৰসাইজটো কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনটোত দুবাৰ বা তিনিবাৰ ৰিপিট কৰিম আমি নেক্সট এক্সাৰসাইজটোৰ কাৰণে এখন ডাঙৰ টাৱেল লৈ ল'ম তাৰ পিছত আমি যিখন হাতত বিষ নাই সেই হাতখন এনেকৈ হাতখনেৰে আমি এনেকৈ টাৱেলখন ওপৰৰ পিনে ৰাখিম তাৰ পিছত যিখন হাতত আমাৰ বিষ এই হাতখনেৰে আমি টাৱেলৰ তলফালে ধৰিম তাৰ পিছত নিবিখুৱা হাতখনেৰে এনেকৈ টাৱেলখন ওপৰৰ পিনে টানিম আৰু যিখিনিলৈ নিবিখুৱা হাতখন ওপৰলৈ যায় তালৈ নিব চাম আৰু এনেকৈ এই এক্সাৰসাইজটো এবাৰত প্ৰায় 10 পৰা 15 বাৰ কৰিব চাম আৰু এই এক্সাৰসাইজটো দিনত দুবাৰ কৰিব এইবাৰ নেক্সট এক্সাৰসাইজটোত আমি সেই একেই টাৱেলখন লৈ এবাৰ বিখুৱা হাতখন আমি পাৰিলে ওপৰ পিনে এনেকৈ টাৱেলখন ধৰিম তাৰ পিছত নিবিখুৱা হাতখন আমাৰ পিছফালে থাকিব আৰু বিখুৱা হাতখনেৰে আমি টাৱেলখন ওপৰৰ পিনে টানিম
আৰু এনেকৈ এক্সাৰসাইজটো এবাৰত 10ৰ পৰা 15 বাৰ কৰিম আৰু এই এক্সাৰসাইজটো আমি পাৰিলে দিনটোত দুবাৰ কৰিবলৈ চেষ্টা এতিয়া আমি নেক্সট এক্সাৰসাইজটোৰ কাৰণে আমি এনেকুৱা এডাল ষ্টিক লৈ ল'ম তাৰ পিছত আমাৰ যিখন হাতত বিষ আছে সেই বিষ থকা হাতখনেৰে আমি ষ্টিকডালৰ ওপৰৰ পিনে ধৰিম এনেকৈ তাৰ পিছত আমি ভাল হাতখনেৰে আমি ষ্টিকডাল ওপৰৰ পিনে এনেকৈ সাইডৰ পিনে ঠেলি ল'ম যিখিনিলৈ যায় বা যিখিনিলৈ আমি বিষ সহ্য কৰিব পাৰোঁ তালৈ এনেকৈ ঠেলিম আৰু লাহে লাহে তললৈ আনিম আৰু এনেকৈ এই এক্সাৰসাইজটো এবাৰত কমে 10ৰ পৰা 15 বাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এইটো এক্সাৰসাইজ দিনত দুবাৰ বা তিনিবাৰ ৰিপিট কৰিম ইয়াৰ পিছত নেক্সট এক্সাৰসাইজটোত আমি সেই একেই ষ্টিকডাল লৈ আমাৰ বিষোৱা হাতখন আমি এনেকৈ পিছপিনে ৰাখিম তাৰ পিছত নিবিখোৱা হাতখনেৰে আমি হাতখন এনেকৈ পিছৰ পিনে যিখিনিলৈ যায় এনেকৈ ঠেলিবলৈ চাম আৰু এই এক্সাৰসাইজটো এবাৰত প্ৰায় 10ৰ পৰা 15 বাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনটোত দুবাৰ বা তিনিবাৰ কৰিম আৰু পুনৰবাৰ আমি ষ্টিকৰ সহায় লৈ এইবাৰ আমাৰ বিষোৱা হাতখন এনেকৈ সন্মুখৰ পিনে ৰাখিম তাৰ পিছত আমি নিবিখোৱা হাতখনেৰে এনেকৈ বিষোৱা হাতখন ওপৰৰ পিনে উঠাবলৈ চেষ্টা কৰিম আৰু যিখিনিলৈ নিবিষায় তালৈ আমি এনেকৈ ওপৰৰ পিনে উঠাম আৰু এনেকৈ এই এক্সাৰসাইজটো 10ৰ পৰা 15 বাৰ কণ্টিনিউ ৰিপিট কৰিম আৰু এই এক্সাৰসাইজটো আমি দিনটোত দুবাৰ বা তিনিবাৰ কৰিবলৈ চেষ্টা কৰিম আমি একেবাৰে শেষৰ ষ্টেজটো অৰ্থাৎ থ্ৰয়িং ষ্টেজটোলৈ আহিছোঁ আৰু এই ষ্টেজটোত আমাৰ কান্ধৰ যিখিনি বিষ আছিল সেই বিষটো লাহে লাহে কমি যাবলৈ ধৰে আৰু তাৰ লগে আমাৰ মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন যিটো আছিল অৰ্থাৎ আমি হাতখন যিটো এটা এংগলৰ পৰা উঠাব পৰা নাছিলোঁ সেইটো লাহে লাহে কমি আহিবলৈ ধৰে আৰু এই ষ্টেজটোত আমি আগতে যিখিনি এক্সাৰসাইজ কৰিছিলোঁ সেইখিনি এক্সাৰসাইজ কণ্টিনিউ কৰি থাকিব পাৰোঁ আৰু ইয়াৰ লগতে আমি কেইটামান এক্সাৰসাইজ নতুনকৈ এড কৰিব পাৰোঁ আৰু ইয়াৰে প্ৰথমটো এক্সাৰসাইজত আপোনালোকে হাত দুখন সন্মুখৰ পিনে ৰাখি এনেকৈ হাত দুখন যিমান পাৰে ওপৰলৈ উঠাব তাৰপিছত লাহে লাহে এনেকৈ ছাইডৰ পিনে এনেকৈ হাত দুখন নমাই আনিব চাব আৰু এনেকৈ এই এক্সাৰসাইজটো আপোনালোকে এবাৰত 10ৰ পৰা 15 বাৰ কৰিব পাৰে আৰু এই এক্সাৰসাইজটো আপোনালোকে দিনটোত দুবাৰ বা তিনিবাৰ কণ্টিনিউ কৰিব পাৰে আৰু এই এক্সাৰসাইজটোত আপোনালোকে হাতত খালী হাতেৰে কৰাতকৈ আপোনালোকে হাতত ওজন ৰাখি বা দুটা পানীৰ বটল ৰাখিও এনেকৈ এক্সাৰসাইজটো কৰিব পাৰে আৰু একেবাৰে শেষৰ এক্সাৰসাইজটো আপোনালোকে হাত দুখন পিছপিনে ৰাখিব তাৰপিছত হাত দুখন যিমান পাৰে পিছপিনে এনেকৈ উঠাব চেষ্টা কৰিব এনেকৈ ওপৰত 5 ছেকেণ্ড ৰাখি লাহেকৈ তলৰ পিনে আনিব আৰু এই এক্সাৰসাইজটো আপোনালোকে এবাৰত 10ৰ পৰা 15 বাৰ কৰিব পাৰে আৰু এই এক্সাৰসাইজটো আপোনালোকে দিনত দুবাৰ বা তিনিবাৰ কৰিব ফ্ৰজেন শ্ব'ল্ডাৰ বহুতৰে খোৱাৰ ভুলৰ কাৰণে বিষটো বাঢ়ি যাব পাৰে সেইকাৰণে ফ্ৰজেন শ্ব'ল্ডাৰত আমি কেনেকৈ শুব লাগে তাকে দেখাব ভাবিছোঁ যেতিয়া আমি শুবলৈ যাওঁ তেতিয়া আমাৰ কান্ধৰ গাঁঠিটো এনেকৈ গাৰ পৰা তল পিনে পৰি থাকে আৰু তাৰ ফলতে কান্ধৰ মাংসখিনি টান হৈ আমি বিষটো বাঢ়ি যাব পাৰে সেইকাৰণে আমি যেতিয়া শুওঁ তেতিয়া যিটো কান্ধৰ বিষ সেই কান্ধৰ তলত এটা সৰু গাঁঠি ৰাখি এনেকৈ কান্ধটো অলপ ওপৰৰ পিনে উঠাই শুব লাগে আৰু এনেকৈ আমি শুবলৈ চেষ্টা কৰিব লাগে আৰু আমি কাটি হৈ শুলেও আমি এনেকৈ কান্ধৰ যিখন কান্ধত বিষ সেই কান্ধৰ তলত এটা গাৰু ৰাখি এনেকৈ কান্ধটো যাতে অকণমান ওপৰৰ পিনে উঠি থাকে এনেকৈ শুবলৈ চেষ্টা কৰিব লাগে আৰু আশা কৰিছোঁ আপোনালোকে ফ্ৰজেন শ্ব'ল্ডাৰ প্ৰত্যেকটো ষ্টেজত কেনেকুৱা এক্সাৰসাইজ কৰিব লাগে তাৰ বিষয়ে ভালকৈ বুজি উঠিছে আৰু যদিহে আপোনালোকৰ কোনোবা চিনাকি ফ্ৰজেন শ্ব'ল্ডাৰত আক্ৰান্ত তেনেকুৱা লোকক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে ধন্যবাদ